নমস্কাৰ সকলোকে পুনৰবাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি ভেলেণ্টাইন ডে, লগতে সৰস্বতী পূজা, লগতে এটা দুখৰ দিনো ব্লেক ডে আজি। আৰু আজি আমি ওলাইছোঁ এফালে যাবলৈ, গতিকে ক'ত যাওঁ সেয়া আপোনালোকক দেখুৱাম। আমি এতিয়া আহি পালোহি নাহৰকটীয়াৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়। ইয়াত মোৰ ভাগিন নীলাভে পঢ়ি আছে আৰু আমি বা মই ভাগিন আহিছোঁ। আৰু আজি যিহেতু সৰস্বতী পূজা, গতিকে তাহাঁতৰ বিদ্যালয়ত সৰস্বতী পূজা পাতিছে, আয়োজন কৰিছে। সেয়েহে ভাবিলোঁ ইয়াতে আহি পিনে নীলাভে ধূপ চাকি জ্বলাই সেৱা কৰক। আৰু ইয়াৰ চাৰিওফালে পৰিৱেশটো সকলোৱে আহিছে। আৰু সৰস্বতী পূজা বুলি ক'লে পঢ়ি থকা সময়তে বহুত বেছি ভাল লাগে, বিশেষকৈ স্কুলীয়া জীৱনত যেতিয়া প্ৰথম চাদৰ মেখেলা এযোৰ পিন্ধি যাবলৈ মানে পাৰ্মিশ্যনটো পাওঁ, তেতিয়া বহুত বেছি ভাল লাগে সৰস্বতী পূজা বুলি ক'লে। আৰু তাৰপিছত লাহে লাহে সময়বিলাক সলনি হৈ থাকে, অনুভৱবিলাকো অকণমান বদলি হৈ থাকে। আৰু আমি ঘৰত জলপান খাই গৈছিলোঁ যদিও আমাৰ ভোক লাগিলে, পায়স অৱশ্যে বায়ে বনাইছিলে, কিন্তু দেৰি হোৱাৰ কাৰণে আমি নোখোৱাকৈ গ'লোঁ। গতিকে আমি টেঙাখাত গৈ পোৱাগৈয়ে নাছিলোঁ, আমাৰ ভোক লাগিলে। গতিকে এমবিচ নামৰ হোটেল এখন দেখিলোঁ, তাত অৱশ্যে ইমান খাবলগীয়া বস্তু নাছিলে, বিস্কুট অলপ আছিলে। তো তাৰে আমি চাহ আৰু বিস্কুট খাই আকৌ আমি ডিব্ৰুগড়লৈ বুলি গ'লোঁ। আৰু এয়া ৰানিং গেট, নালিয়া পুলৰ পৰা আমাৰ থানা চাৰিআলি গৈ পাবলৈ আমাৰ আধা ঘণ্টাতকৈ বেছি সময় লাগিল, প্ৰায় 45 মিনিটমান লাগিছে, ইমানেই ট্ৰেফিক জাম। আৰু আজি তাতে ভেলেণ্টাইন ডে, লগতে সৰস্বতী পূজা, গতিকে দুইটা মিক্স হৈ গৈছে ন। অৱশ্যে আনকালেও ইয়াত বহুত বেছি ভিৰ হয় স্কুল ছুটি দিয়াৰ সময়ত, যিহেতু কলেজ স্কুলবিলাক এইটো লাইনতে বেছিকৈ আছে, গতিকে ভিৰটো হয়। আজিও ভিৰ হ'ল বহুত বেছি। ভিৰৰ পৰা ওলাই আহি আমি ইয়াত টাউনৰ মাজমজিয়াত পালোহি। বিশালৰ ফ্ৰণ্টতে আমি গাড়ী পাৰ্কিং কৰি লৈছোঁ। আৰু বিশালৰ ফ্ৰণ্টত থকা পানীপুৰি দেখি আমি ৰ'ব নোৱাৰি দুইজনী খাই লৈছোঁ, যিহেতু 99% ছোৱালীয়ে পানীপুৰি ফেভৰেট হয়, গতিকে খাই লৈছোঁ অকণমান। আমাৰ নাংকুৱে আকৌ বিশাললৈ আহি খুব ভাল পায়। ইয়াত যিহেতু প্ৰতিটো বস্তুৱে ওলাই থাকে আৰু তাৰ নিজৰ পচন্দমতে বস্তুবিলাক ল'ব পাৰে বা চাব পাৰে, গতিকে সি বহুত বেছি ভাল পায়। এইখিনি অৱশ্যে ছোৱালী কাপোৰ নহয়। তাৰ পাছত আমি গ'লোঁ কেটলাৰ মাৰ্কেট। ডিব্ৰুগড়ত থকা প্ৰতিজনী ছোৱালীৰে চিনাকি আৰু স্পেচিয়েল মাৰ্কেট হৈছে কেটলা মাৰ্কেট। আৰু ইয়াত ছোৱালীসকলৰ বাবে সকলো প্ৰয়োজনীয় বস্তু, বিশেষকৈ মেকআপৰ হওক বা জুৱেলাৰী, অৰ্নামেণ্টছ, সকলো ধৰণৰ বস্তু পোৱা যায়। গতিকে আমি গ'লোঁ তাতো কিবা কিবি ল'ম বুলি, চাওঁ কি পচন্দ হয়। কেটলাৰ পৰা ওলাই আহি আমি মুদি ষ্ট'ৰলৈ আহিলোঁ। ইয়াত মিটাৰ কাপোৰ চাম, চাদৰ মেখেলা বা চাদৰ কিবা এটা বনাবৰ কাৰণে। তাৰপিছত আমি গ'লোঁ হ'লচেলৰ মাৰ্কেট। তাত আমি চাদৰ মেখেলা ল'বৰ কাৰণে মায়ে কৈ পঠাইছিল যে তহঁতি যদি নিজৰ কাৰণে আনো তেতিয়াহ'লে মোলৈও এযোৰ লৈ আহিবি। গতিকে আমি মাৰ কাৰণে চাদৰ মেখেলা চালোঁ। আৰু আমাতকৈ বেছিতো মাকহে বেছি প্ৰয়োজন চাদৰ মেখেলা, গতিকে মাৰ কাৰণেতো চাবই লাগিব। আৰু এয়া মেচিন মেড ডাইটছৰ কাপোৰ আছিল, আৰু ইয়াত কেইবাটাও কোৱালিটি আছিলে। এটা বেছি ভাল, এটা বেষ্ট, বেটাৰ এণ্ড গুড, বেষ্ট এণ্ড বেটাৰ, ওলোটাকৈ কৈছিলোঁ। গতিকে মাৰ কাৰণে আটাইতকৈ ভাল যিটো মেচিন মেডৰ ডাইটছ কোৱালিটিৰ আছে, তাৰে এযোৰ আনিলোঁ। আৰু সেইযোৰ আমি ঘৰত গৈ আপোনালোকক দেখুৱাম। তাৰপাছত আমি সোমালোঁ লেটছ গো। ইয়াত বহুত ধুনীয়া ধুনীয়া কেক বনাই থৈছিলে লাভ ছেপৰ, যিহেতু আজি ভেলেণ্টাইন ডে, গতিকে তেওঁলোকে ধুনীয়া ধুনীয়া কাপলছবিলাকৰ কাৰণে কেক বনাই থৈছিলে। আৰু আমাৰ কাৰণে অৱশ্যে এইকেইটা নহয়, আমি ভাল লাগিছিলে যদিও এইকেইটা নল'লোঁ, আৰু বেলেগ কিবা কিবি মিঠাই ল'লোঁ। বা যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে, তাইৰ কাৰণে ল'লোঁ, আৰু ঘৰলৈও কেইটামান মিঠাই ল'লোঁ। আৰু ইয়াত ফটো মাৰিবৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ ডেক'ৰেট কৰি থৈছিলে বেলুনেৰে। তাৰপিছত আমি ইয়াত ৱাটাৰমেলন জুচ খালোঁ। আমাৰ পোৱালিটোৱে জুচ খাই বহুত বেছি ভাল পায়, গতিকে তাৰ কাৰণে আমিও খালোঁ। ফাইনেলি আমি বজাৰ কৰি টাউনৰ পৰা ওলালোঁ। আমি দেৰি নকৰোঁ বুলি ভাবিলেও টাউনত কেনেকৈ জানো ইমান দেৰি হৈ যায়। তাৰপিছত আমাৰ যিহেতু ভোক লাগি আছিলে, আমি ঘৰত ভাত খাই যোৱা নাছিলোঁ, আহি পেলাই আমি ভোগ জোৰাত সোমালোঁ। কিন্তু বাপ্পা ইয়াতে মানে ইমান লাইন কাপলছবিলাকৰ বা ফেমিলি মেম্বাৰ, মানে বহুত ভিৰ আছিলে আজি। আৰু আমাৰ এইফালে পোৱালিৰ ভোকত মানে অৱস্থা বেয়া হৈ গৈছিলে। আমি প্ৰায় এঘণ্টা ওচৰা ওচৰি ৰখিছোঁ ভাত খাবৰ কাৰণে। এঘণ্টাৰ পিছত এয়া খাবলৈ পাইছোঁ ভোগ জোৰা। এতিয়া ক'ৰবাত পালেগৈ, ভাতটো কমেই হ'ব চাগে ন? এইফালে হাঁহ কি ডাৰ্ক কাৰী,
আৰু এইফালে স্মোক চিকেন ভাতটো আহি পোৱা আগতে খাই শেষ এপিছে বাকী আছেগৈ খাই লওঁ আমি এতিয়া পালোহি আৰু আমি বহুত বস্তু একো অনা নাই অলপ কিবা কিবি আনিছোঁ আৰু গাড়ী চলাই চলাই অকণমান ভাগৰো লাগিছে এতিয়া ফ্ৰেছ হৈলোঁ আৰু কি আনিলোঁ আপোনালোকক দেখুৱাম বেটা কি আনিলি কি হয় সেইটো সেইটো দি তই কি কৰিবি কালাৰ কৰিবি এনাই কাৰণে মেচিন মেড ডাইটছ এইটো খালি হেৰি টচ শিকাই আহিছে আৰু এয়া মিক্স পাত উকা মিক্স পাত ইয়াত আমি কিবা কিবি ডিজাইন কৰি ৰ'ব এইযোৰ বাৰ কাৰণে আৰু এইযোৰ ৰঙা মিক্স পাত যোৰা তাৰপিছত এয়া মোৰ নাচত মাৰিবৰ কাৰণে অযোধ্যাত প্ৰগ্ৰেম কৰিব যাওঁতে ফুলকে হেৰাই থৈ আহিলোঁ আৰু চিম্পল ফুলি এইযোৰ মোৰ হয় আৰু এইযোৰ বা লাভ ফুল এইটো কনচিলাৰ ৰেড কনচিলাৰ ই দাগবিলাক আঁতৰাব পাৰে আৰু এইটো ময়ো পিন্ধিব পাৰিম হয় নাই চিম্পল চেইন আনিছোঁ অৰ্গেঞ্জা মিটাৰ কাপোৰ ইয়াৰ পৰা শাৰীও বনাব পাৰি মেখেলাও বনাব পাৰি কিন্তু মই চাদৰ বনাবলৈ আনিছোঁ আৰু ইয়াত ফলছ নহয় লেছ লগালে খুব ধুনীয়া লাগিব মই ইনষ্টাগ্ৰামত দেখিছিলোঁ ডিজাইনটো কিন্তু মই চাবলৈ নহ'ল সেইটো সময়ত মোৰ গাটো বহুত বেছি বেয়া লাগিলে গতিকে মই চাব নোৱাৰিলোঁ তো এই মিক্স পাটৰ কাপোৰযোৰ লগতে ইয়াৰ লগতে কিবা এটা কৰি বনাম চাগে এতিয়ালৈকে কি বনাম ভবা নাই যদি ভাল লাগে তেতিয়াহ'লে কিবা এটা বনাম আৰু আপোনালোককো দেখুৱাম আজিলৈ বাই বাই ইমানেই